নমস্কাৰ হেউজিয়া সপোনৰ অন্য এটা ভিডিঅ'লৈ মই নবনীতাই আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, ময়ো ভালে আছো। ইমান কম দিনৰ ভিতৰতে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ বাবে মোৰ বহুত ভাল লাগিছে আৰু তাৰ বাবে আপোনালোকক মই বহুত ধন্যবাদ জনাইছো। আশা কৰো আগলৈও যেন আপোনালোকে এনেদৰে মোৰ ভিডিঅ'বিলাক চাই মোক উৎসাহিত কৰে। আজি মই আপোনালোকক দেখুৱাবলৈ লৈ আহিছো মোৰ হাতৰ চিলাইৰে ডিজাইন কৰা কেইটামান কুশন কভাৰ কেইটাও মই নিজে হাতেৰে বনাইছো। আগৰ এটা ভিডিঅ'ত মই কুশন কভাৰ কেনেদৰে বনাব পাৰি হাতেদি আপোনালোকক দেখাইছিলো। তাৰে এটা কুশন কভাৰত মই কৰা চিলাইটো আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছো। তেনেহলে বেছি দীঘলীয়াকৈ কথা পাতি নাথাকি বলকচোন কুশন কভাৰ কেইটা চাই লওঁ, চিলাইটো আপোনালোকক দেখাওঁ কি চিলাইনো মই দিছো। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তেনেহলে বলক কুশন কভাৰ কেইটা চাই লওঁ। কেনেকুৱা লাগিল বাৰু কুশন কভাৰ কেইটা? এতিয়া মই এই কুশন কভাৰটোত থকা এই চিলাইটো আপোনালোকক দেখাম কেনেকৈ কৰে। এই চিলাইটোৰ বাবে কোনো ধৰণৰ ফুল আঁকি ল'ব নালাগে। চিলাইটো কৰিয়েই এনেধৰণে ফুলৰ আকাৰ দিব পাৰি। দেখিছেনে আপোনালোকে? খুব ধুনীয়া লাগে কৰিলে আৰু উজু হয়। তেনেহ'লে বলকচোন চিলাইটো মই আপোনালোকক দেখাওঁ। মই এতিয়া এইডোখৰত এটা চাৰ্কল বনাই ল'ম। আৰু মই ব্যৱহাৰ কৰিছোঁ এইকেইটা এংকৰ গুলি। মই এইকেইটা কালাৰ লৈছোঁ। এতিয়া মই একেবাৰে মাজৰ অংশত এনেধৰণে বেজিটো উলিয়াইছোঁ। তাৰপিছত ঠিক পোনে পোনে এনেধৰণে এই দুখৰত বেজিটো এনেধৰণে সুমুৱাই দিছোঁ। দেখিছেনে? এই দুখৰৰ পৰা এই আঁচডালত উলিয়াই দিছোঁ এনেকৈ। তাৰপিছত আকৌ ঠিক এনেকুৱা ডোখৰত বেজিটো উলিয়াই দিছোঁ। এয়া দেখিছেনে? মই একেধৰণে এইডোখৰটো এনেকৈ কৰি লৈছোঁ। তাৰপিছতে মই এইটো ছাইডত কৰিম। এয়া দেখিছেনে? তাৰপিছত আকৌ এনেধৰণেৰে মাজৰ দুখত
এনেকৈ আমি গোটেইকেইটা চুক আমি ভৰ্তি কৰিব লাগিব। এইডোখৰ যেনেকৈ মই কৰিলোঁ তেনেকৈ এইকেইটা ছাইডো এনেধৰণে কৰি ল'ব লাগিব। মই আৰু অকণমান দেখাই দিছোঁ। এতিয়া মই এইডোখৰত এনেকৈ আকৌ বেজিটো উলিয়াই লৈছোঁ। তাৰপিছত কাপোৰত খোজ নোখোৱাকৈ এনেকৈ এই সূতাডালৰ তলেদি এনেকৈ সৰকাই দিছোঁ সূতাডাল। তাৰপিছত আকৌ এনেকৈ উলিয়াইছোঁ। এই চিলাইটো কৰোঁতে আপোনালোকে সূতাডাল বেছিকৈ টানি নিদিব। টানি দিলে সূতাডাল থুপ খাই যাব, তেতিয়া দেখিবলৈ অলপ বেয়া লাগিব। আৰু টানিব লগা হ'লেও এনেকৈ হাতেদি অকণমান হেঁচা মাৰি ধৰি ল'ব। এতিয়া মই এই বগা সূতাডালৰ যিডোখৰত খুচি উলিয়াই লৈছিলোঁ বেজিটো, ঠিক তেনেধৰণে আকৌ এইডোখৰতে এনেকৈ বেজিটো সৰকাই দিছোঁ। এয়া দেখিছেনে, এইটো এটা গাঁঠিৰ নিচিনাকৈ হৈ যায় এইডোখৰত। ঠিক একেধৰণেৰে মই আকৌ বাকী কেইডালতো এনেধৰণেৰে কৰি ল'ম। এতিয়া মই এইডোখৰত চিলাই কৰিম। মই এতিয়া এনেকৈ এডাল সূতাৰ কিনাৰত এনেকৈ উলিয়াই লৈছোঁ। তাৰপিছত এডাল সূতা তলত আৰু এডাল সূতা ওপৰত এনেকৈ সৰকাই কৰি যাব লাগে। মই এইডোখৰত উলিয়াই প্ৰথমৰ এই সূতাডালৰ তলত মই বেজিটো নহৰকাওঁ। মই 2 নম্বৰডালৰ তলত এনেকৈ সৰকাইছোঁ, দেখিছেনে? তাৰ পিছৰডাল মই এৰি দিছোঁ। আকৌ তেনেকৈ 2 নম্বৰডালত মই আকৌ এনেকৈ সৰকাইছোঁ। আটাইকেইডালতে তেনেকৈ কৰি যাব, এডাল এৰি এডাল। এতিয়া মই তলত পৰি থকা সূতাখিনিত এনেকৈ উঠাই উঠাই কৰিম।
আৰু অকণমান আপোনালোকে বেছিকৈ তেনেকৈ সৰকাই কৰি লওঁ বুলি ভাবিলে কৰিব পাৰে, কিন্তু মই অকল দুপাকতে এনেকৈ ৰাখি দিছোঁ। এই ফুলপাহ ইতিমধ্যে হৈয়ে গৈছে। মই তথাপিও তাত আৰু অলপমান বেছিকৈ বহাই পেলাই কৰি দিম। আপোনালোকে চাওকচোন, আপোনালোকে ইমানতে এনেকৈ ৰাখোঁ বুলি ক'লেও ফুলপাহ ৰাখিব পাৰে। এনেকৈ কৰিলেও ধুনীয়াই লাগিব। আপোনালোকে ক'ৰবাত দিওঁ বুলি ভাবিলে বা ফুলপাহ ক'ৰবাত কৰোঁ বুলি ভাবিলে এনেকৈ ৰাখিলেও ভাল লাগিব, কিন্তু মই আৰু অকণমান বহাই ফুলপাহ ডাঙৰ কৰি পেলাম। আপোনালোকে চাওকচোন। এতিয়া মই এই আঁচডালত এনেকৈ সুমুৱাই লৈছোঁ, দেখিছেনে? এই দুইডাল সূতাৰ মাজত এনেকৈ এই আঁচডালত বেজীটো এনেকৈ উলিয়াই লৈছোঁ। তাৰপিছত আকৌ আগতে যেনেকৈ এই সূতাবিলাক উলিয়াই লৈছিলোঁ ঠিক তেনেদৰেই কৰি যাম। আগৰ নিচিনাকৈ এইডোখৰত বেজীটো উলিয়াই এনেধৰণেৰে সূতাবিলাক সৰকাই এনেকৈ কৰি যাম। এনেকৈ উলিয়াইছোঁ বেজীটো। তাৰ পাছত এই সূতাডালত তলেদি এনেকৈ বাওঁ ফালৰ পৰা এনেকৈ সৰকাই দিছোঁ। আকৌ এই সূতাডালৰ তলত এনেকৈ সোঁ ছাইডৰ পৰা বেজীটো সৰকাই দিছোঁ, দেখিছেনে? তাৰ পাছত আকৌ এই সূতাডালৰ তলত এনেকৈ সৰকাই আমি ইয়াত খুচিছোঁ। তাৰপাছত আকৌ ঠিক একে ওচৰতে এইডোখৰত বেজীটো উলিয়াই এই সূতাডালত আকৌ এনেকৈ বাওঁফালৰ পৰা সৰকাই এই সূতাডালৰ সোঁফালৰ পৰা সৰকাই এনেকৈ কৰিব। আকৌ এনেকৈ
প্ৰথমতে যিডাল সূতা মই এডোখৰত উলিয়াইছিলোঁ, খুচি উলিয়াই লৈছিলোঁ যিডাল, এই সূতাডাল কৰা প্ৰথমৰ ষ্টাৰ্টিংডোখৰত এতিয়া আকৌ এনেকৈ সৰকাই এইফালৰ পৰা এইডোখৰত সোমোৱাই মই শেষ কৰি দিছোঁ। ভাল লাগিলনে বাৰু চিলাইটো? বহুতে হয়তো এই চিলাইটো জানে, কিন্তু যিসকলে নাজানে তেওঁলোকে এবাৰ চেষ্টা কৰি চাব পাৰে। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি গৈ নাথাকোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক মই খুব সোনকালে লগ পাম। তেনেহ'লে মই আজিলৈ আহিছোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব কমেণ্ট কৰি। লগতে যদি ভাল লাগিল তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ।